আমি শ্বিলং যাওঁতে আছিলোঁ এইখন হোটেলত, হোটেল এলপাইন কণ্টিনেণ্টেল, যোনখন পুলিচ বজাৰতে আছে। আমাৰ হোটেলখন বিচাৰোঁতে যে ইমান বেছি কষ্ট হ'ল, কিন্তু হোটেলখন দেখি সকলো কষ্ট, সকলো ভাগৰ নাইকিয়া হৈ গ'ল। ইমান যে ধুনীয়া আছিলে হোটেলখন, বহুত চাফা হয় আৰু লগতে ইয়াৰ ছিকিউৰিটি বহুত বেছি ভাল হয়। ইয়াৰ ৰিচিপশ্যনিষ্টসকল বহুত বেছি ফ্ৰেণ্ডলি হয়। এতিয়া আমি লিফ্টত উঠিছোঁ হয়, কিন্তু মোৰ এতিয়া লিফ্টত উঠিবলৈ বহুত ভয় লাগে জানেনে, বাট উপায়টো নাই, ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ, আকৌ ইমান ষ্টেপ খোজকাঢ়ি যাব মন নাই আৰু। আমি আচলতে দুটা ৰুম লৈছিলোঁ, এটা অভিৰ কাৰণে আৰু এটা আমাৰ কাৰণে। আৰু আহক এতিয়া আপোনালোকক আমাৰ ৰুমটো দেখাওঁ। আৰু এইটো আমি থকা ৰুমটো বহুত বেছি কমফৰ্টেবল হয়, মোৰ বাৰু ভাল লাগিলে। আপোনালোকে জনাবচোন। এইটো বাথৰুমটো, আপোনালোকে চাওক, বাথৰুমটো বহুত বেছি আহল বহল হয়, গতিকে হোটেলছবিলাকৰ বাথৰুমবোৰ ধুনীয়া হ'লে মনটো বহুত বেছি ভাল লাগে নহয়নে। চ' এতিয়া অলপ